কবিতাৰ শিৰোনাম 2026 শুভ হওক এই নৱযাত্ৰা। কবিতা আৰু পাঠ পৱন কলিতা। হেৰাই থাকিল 2025 বৰ্ণিল কিতাপখনৰ এটি অধ্যায়। আধৰুৱা হৈ পৰি ৰল এটি মনোপুত কাহিনী। চৌপাশ বিচাৰিলেও ওলাই মাথো বিশাল সুন্দৰ পৰিধি। শোকগ্ৰস্ত শিবিৰত হেতা হৃদৰ মকৰা জলত আবদ্ধ মনৰ জোনাকী পৰুৱাতি। আঁকি গল 2025 মেঘাচ্ছন্ন মনৰ এখন অৰ্ধ আকাশৰ ছবি। ডাৱৰবোৰ বৰষুণ হৈ নিগলে, প্ৰতিটো পালত জিলিকি উঠে স্মৃতিৰ সফুৰা ইতি। শেষ নোহোৱা দিনবোৰে, শেষ নোহোৱা ৰাতিবোৰে আজি বাগৰ সলে। 2026 টোকৰ হৃদয়ৰ দুৱাৰত উপশমৰ বৃথা মলম বিচাৰি হৃদয়খন ৰাওনা হৈ গৈ 2026 বুলি। কোনেনো জানে কঠিন শিলৰ পাহাৰ কাটি ভৱিষ্যতে কিদৰে বুলিব বৰ্তমানৰ বাৰীতি। 2025 খোলা বোমা বাতি এৰি এটি অচিন বাটলৈ বুলি সকলো সহযাত্ৰী। 2026 শুভ হওক এই নৱযাত্ৰা। ধন্যবাদ।